Hello everybody, welcome to Anita's Kitchen and Vlogs. আজি আপোনালোকৰ বাবে লৈ আহিছো অতি সহজে প্ৰস্তুত কৰিব পৰা ভেকুৰী তিতাৰ এবিধ আচাৰ। আমি জানো তিতা শৰীৰৰ বাবে অতি উপকাৰী। সেয়েহে আমি আজি চাম কিদৰে ভেকুৰী তিতা সংৰক্ষণ কৰিব পাৰি। ভেকুৰী তিতাৰ গুটিখিনি আমি অলপ নিমখ দি বইল কৰি লৈছো আৰু অলপমান শুকুৱাই লৈছো ৰ'দত। এইখিনি ইয়াত দেখুৱা হোৱা নাই। তাৰ পিছত আমি কিছুমান শুকান মছলা আমি লৈ লৈছো। গোটা মছলাখিনি আমি শিকি লৈ ভালদৰে পিছি লৈছো। পিছাৰ পিছত প্ৰয়োজন অনুসাৰে মিঠাতেল তাত আমি বইল কৰি ৰখা ভেকুৰী গুটিখিনি দি দিছো আৰু দিয়াৰ পিছত আমি প্ৰয়োজন অনুসাৰে নিমখ, হালধি আৰু গুড়ি কৰি লোৱা মছলাখিনি দি দিছো। দিয়াৰ পিছত আমি ভালদৰে মিহলাই ল'ম আৰু মিহলাই লোৱাৰ পিছত আমি ৰ'দত দিম ভালদৰে আৰু ৰ'দত দিয়াৰ পিছত আমি ইয়াৰ অতি সহজতে তৃপ্তি ল'ব পাৰিম ভাতৰ লগত আৰু এইদৰে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব।